নমস্কাৰ টাইমছ টুডে দৰ্শকসকলক স্বাগতম জনাইছোঁ। আজি সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ হৈছে। নৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ অসুস্থ, নিশা আয়ুৰ্কুণ্ড হাস্পতালত ভৰ্তি। হাস্পতালখনৰ এটা বিশেষজ্ঞৰ চিকিৎসকৰ দলৰ তত্বাৱধানত চিকিৎসা চলি আছে জুবিন গাৰ্গৰ। যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক চিকিৎসালয়ত ভৰ্তি। নিশা 10:45 গড় চুক স্থিত আয়ুৰ্কুণ্ড ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত ভৰ্তি কৰোৱা হয় জুবিনক। উচ্চ ৰক্তচাপজনিত সমস্যাৰ বাবে হস্পিটেলত ভৰ্তি কৰোৱা হৈছে জুবিন গাৰ্গক। বৰ্তমান হস্পিটেলখনৰ 3য় মহলাৰ SR12 কেবিনেট চিকিৎসাধীন হৈ আছে কণ্ঠশিল্পীগৰাকী। হাস্পতালখনৰ এটা বিশেষজ্ঞ চিকিৎসকৰ দলে তত্বাৱধানত চিকিৎসা চলি আছে জুবিন গাৰ্গৰ। বৰ্তমান জুবিনৰ স্বাস্থ্য অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। এইজন অভিনেতাক আপোনালোকে হয়তো ভালকৈ চিনি পাইছে। এইজন অভিনেতা হৈছে ৰজনীকান্ত। বৰ্তমান চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত। দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা ৰজনীকান্ত চিকিৎসালয়ত ভৰ্তি। চেন্নাই কভেৰী হস্পিটেলত ভৰ্তি হৈছে অভিনেতাগৰাকী। তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়খনত ভৰ্তি হোৱা বুলি জানিব পৰা গৈছে। এইবাৰ লৈ আছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। G20 সন্মিলনত অংশ লোৱাৰ বাবে ৰোমনত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আপোনালোকে দেখিবলৈ পাইছে G20 সন্মিলনত অংশ লোৱাৰ বাবে ৰোমনত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শুক্ৰবাৰে ৰোমনত উপস্থিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ' ড্ৰাঘিৰ আমন্ত্ৰণ মৰ্মে তেওঁ ৰোমনত উপস্থিত হৈছেগৈ। G20 সন্মিলনত তেওঁ অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 30 অক্টোবৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া G20 সন্মিলনত অংশ লোৱাৰ বাবে শুক্ৰবাৰে ৰোমনত উপস্থিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰথম দিনটোত তেওঁ জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। এই ভ্ৰমণকালত তেওঁ ভেটিকানত পোপ ফ্ৰান্সিছক সাক্ষাৎ কৰিব। আজিৰে পৰা 31 অক্টোবৰলৈকে প্ৰধানমন্ত্ৰী মোদী ইটালীতেই থাকিব। এইবাৰ লৈ আছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অৱসৰ পিছদিনা ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব পেঞ্চন। ৰাজ্যিক কেবিনেটত বৃহস্পতিবাৰে গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। লাভলীনা বৰগোহাঁইক উপ আৰক্ষী অধীক্ষক পদত নিযুক্তি দিয়াৰ ক্ষেত্ৰত অনুমোদন কেবিনেটৰ। আনহাতে ধান ক্ৰয়ৰ বাবে 160 কোটি টকাৰ মঞ্জুৰি দিয়াৰ লগতে কভিডৰ ফ্ৰণ্টলাইনৰ ৱাৰ্কাৰ্ছসকলক 2,000 টকাকৈ উদগনিমূলক জলপানী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। এইবাৰ লৈ আছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। থাৰুৰৰ হিংসাত্মক ঘটনাৰ বাবে ৰাইজৰ দলকে জগৰীয়া কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। বিজেপি দলৰ জোনাই বিধায়ক ভুৱন পেগুৱে ৰাইজৰ দলৰ কৰ্মী মাৰধৰ কৰাৰ অভিযোগ লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। তেওঁ কয়, অখিল গগৈ আৰু ৰাইজৰ দলৰ ভুলৰ বাবেই সৃষ্টি হৈছে সংঘাত। মন্ত্ৰীৰ আগমনক লৈ থাৰুৰত বিজেপিৰ বেনাৰ পোষ্টাৰ লগোৱা হৈছিল আৰু বিজেপিৰ পোষ্টাৰ মাজত ৰাইজৰ দলৰ কৰ্মীয়ে ৰাইজৰ দলৰ পোষ্টাৰ লগাই দিয়াৰ বাবেই বাক বিতণ্ডাৰ সৃষ্টি হৈছিল বুলি কয় মন্ত্ৰীগৰাকীয়ে।